নমস্কাৰ, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকৰ পৰিয়ালবিলাকো সুখত ৰাখক, আনৰ পৰিয়ালবিলাকো সুখত ৰাখক, নিজৰ সন্তানবিলাকক এইবিলাকত চকু কাণ দিয়ক। সি গাড়ীখন ঘৰৰ পৰা লৈ যোৱাৰ পিছত কেনেকৈ চলাইছে, কি কৰিছে, বাহিৰত কি কৰিছে, বাহিৰত কি খাইছে, কি লৈছে, কেনেকৈ চলিছে, গাড়ীখন কিমান স্পীডত চলাইছে, আপোনালোকে অকণমান চকু কাণ দিয়ক। কাৰণ নহ'লে নিজৰ পৰিয়ালতো কেতিয়াবা দুখ আহিব পাৰে, আনৰ পৰিয়ালতো কেতিয়াবা দুখ আহিব পাৰে। কাৰণ নিজৰ ল'ৰাটোৰ কাৰণে হয়তো আনৰ পৰিয়ালতো কেতিয়াবা দুখ আহিব পাৰে। এনেকুৱা ঘটনা আমাৰ পৃথিৱীত বহুত হৈ আছে। আপোনালোকে ভাবি আছে যে ৰাস্তাটো কিয় দেখাই আছোঁ। ৰাস্তাটো সেইটোৱে কাৰণ আছে, আমি গাড়ীবিলাক বহুত জোৰত চলাওঁ, বহুত জোৰে জোৰে আহোঁ। কিন্তু এই চাওক, গাড়ীবিলাক ইমান জোৰে জোৰে আহি আছে। ইফালেও এটা ৰাস্তা আছে, ইফালেও এটা ৰাস্তা আছে, ইফালৰ পৰাও গাড়ীগিলাখন আহি থাকে আৰু ইফালৰ পৰাও গাড়ীগিলাখন আহি থাকে। আৰু এই গাড়ীগিলাখন আহি থকাৰ মূল কাৰণটো হৈছে কি, চাওক, আমাৰ ঘৰৰ পৰা আমি যেতিয়া ওলাই আহোঁ নহয়, ওলাই অহাৰ পিছত আমাৰ ঘৰৰ মানুহে আমাৰ কাৰণে বহুত চিন্তা কৰি থাকে যে কি হয় ৰাস্তাত, কি নহয়। এইটোতো মানুহৰ ভাগ্যৰ কথা ৰাখচোন, কি আছে কি নাইতো মানুহে গম নাপায়। তথাপিও মানে কথাটো হৈছে কি, চাওক, এইটো ৰাস্তাইদিও গাড়ী আহি আছে, এইটো ৰাস্তাইদিও গাড়ী আহি আছে। আহি থাকিলে এই এক্সিডেণ্ট চাওক, আমাৰ জীৱনটো আজি ধৰি লওক সৰুৰ পৰা ডাঙৰ দীঘল কৰে আমাৰ মা দেউতাহঁতে, কিন্তু আমাৰ এক্সিডেণ্ট হৈ কেনে বেলেগৰ কাৰণে এই যে জোৰত গাড়ীবিলাক চলি আছে, এই জোৰত গাড়ীবিলাক চলি থকাৰ কাৰণে আমাৰ কি হয়, আমাৰ নিমিষতে আমাৰ জীৱনটো ধ্বংস হৈ যায়। কিছুমানে পংগু হৈ থাকে, কিছুমানে হাত ভৰি ছিঙি থাকে ঘৰত। আৰু মাক দেউতাকৰ যিমান এই সৰুৰ পৰা ডাঙৰ দীঘল কৰি ডাঙৰ হৈ কেনে অলপ সময়ৰ কাৰণে মানুহে বুজি নাপোৱাৰ কাৰণে আমাৰ কি হয়, এই ৰাস্তাত আমাৰ এক্সিডেণ্ট হৈ কেনে আমাৰ জীৱনটো খুব সোনকালতে আমাৰ ধ্বংস হৈ যায়। গতিকে আমি যদি গাড়ীবিলাক যদি লাহে লাহে চলাওঁ, বা আমাৰ যদি অলপমান গতিবেগটো আমি যদি ঠিকমতে লৈ লওঁ, আমাৰ লক্ষ্যটো যদি ঠিকমতে লৈ লওঁ, চাওক, এই ৰাস্তাটো আহি আছে, সেই ৰাস্তাটোদি গাড়ী আহি আছে। কিছুমান বাইক ইমান জোৰে আহি ফেলেদি, আৰু সেইখন গাড়ী ইমান জোৰত আহি আছে, আহি থাকি এনেকৈ খুন্দা হৈ যায়, ইয়াত এক্সিডেণ্ট হৈ যায়। আৰু এই এক্সিডেণ্টৰ কাৰণে মই আপোনালোকক কৈছোঁ যে চাওক, আচলতে আমাৰ জীৱনটো খুব মূল্যৱান, আমাৰ জীৱনটোক অলপ মৰম কৰিব লাগে। আমি অলপ লাহে ধীৰে চাই চিতি আমি গাড়ীগিলাখন চলাব লাগে। খুব জোৰত গাড়ী চলায়, তাৰে কাৰণে আমাৰ এক্সিডেণ্ট হয়। বহুত ল'ৰাই বাইক চলাই হেলমেটো নাথাকে, আৰু এইটো উল্টা ছাইড হৈ যায়, এইটো ছাইডৰ পৰা এইটো ছাইড উল্টা হৈ যায়, এই উল্টা ছাইডেদি যায় গাড়ীবিলাক গুচি যায়, যাই কেনে সেনেকৈ এক্সিডেণ্ট হয়। সিফালৰ পৰাও গাড়ী আহি আছে, এই এনেকৈ ছাগাল দৰাক দে, আৰু এনেকৈ মানুহগিলাখনৰ অলপ বিপদত পৰে। এই টাৰ্ণিংগিলাখনত মানুহে লাহে লাহে গাড়ীগিলাখন চলাব লাগে, মেইনলি এই টাৰ্ণিংগিলাখন। মাত্ৰ নিজে যাব লাগে, নিজে আহিব লাগে, আৰু ৰাস্তাটোত যে বেলেগ কোনোবা আহি আছে সেইটো কথা চিন্তা নকৰে। জোৰত যাব লাগে, জোৰত আহিব লাগে। কিন্তু আপোনালোকে এটা কথা চিন্তা নকৰে, যিটো কামত আপোনালোকে যাব, সেই কামটোত যদি আপোনালোকৰ 10 মিনিট লাগে, সেই কামটো আপুনি 20 মিনিট আগত ওলাই আহক, তেতিয়া আপোনালোকে কোনো অসুবিধাত নপৰে। অসুবিধাত পৰাৰ কাৰণ এইটোৱে, আপোনালোকে ইমান ব্যস্ততা দেখুৱাই ঘৰত কিন্তু ঘুমে বহুত সময় নষ্ট কৰে। অ'ত বহি ত'ত বহি, কাৰোবাৰ দোকানৰ আগত বহি, ক'ৰবাত বহি, এনেকৈ কিন্তু বহুত সময় নষ্ট কৰে আপোনালোকে। তেতিয়া কিন্তু আপোনালোকে চিন্তা নকৰে, আৰু যেতিয়া আপোনালোকে কামটোত ওলাই যাব, তেতিয়া কিন্তু বহুত দৌৰা দৌৰি কৰি ওলাই যায়। মোটামুটি গাড়ী 50-60 ইমানত আপোনালোকে দাবে গুচি যায়। চাওক, ভগৱানক চব সময়তে আপোনালোকে ভাবি থাকিলেতো আপোনালোকে জয় কৰিব নোৱাৰে। কিন্তু কথাটো হৈছে কি, নিজে অলপ সাৱধান হ'ব লাগিব। নিজে সাৱধান হ'লে চব সাৱধান। গতিকে মই যদি লাহে গাড়ীখন চলাওঁ, আৰু যোনে চলাই আহি আছে তেখেতেও যদি লাহে লাহে চলাই আহে, তেতিয়া এক্সিডেণ্টগিলাখন কম হয়। আৰু সদায় লাহে গাড়ী চলালে এক্সিডেণ্টগিলাখন লাহে হয়, জোৰত গাড়ী চলালে সদায় এক্সিডেণ্টগিলাখন জোৰত হয়, বেছি হৈ যায়, আৰু তেতিয়াই ডাঙৰ ক্ষতিটো হৈ যায়। আৰু গতিকে এই কথা কিন্তু চিন্তা কৰিব লাগে। আমাৰ মা দেউতাহঁতে আমি গাড়ীখন ওলাই লৈ অহাৰ পিছত বহুত কথা চিন্তা কৰে। গতিকে মা দেউতাহঁতৰ কথাও চিন্তা কৰিব লাগে, ঘৰৰ পৰিয়ালটোৰ কথা চিন্তা কৰিব লাগে। আৰু বহুত মই ক্ষেত্ৰত দেখা পাইছোঁ যে নিজৰ গাড়ীৰ বাদে বেলেগৰ গাড়ী, যিখন মাক দেউতাকে কিনি দিছে, সেইখন গাড়ীটো ইমান জোৰত চলাই, বাপৰে বাপ, ইনকৈ লৈ গুচি যায়, ওচৰতে লৈ গুচি যায়, বহুত দেখা পাইছোঁ। গতিকে আচলতে ভুলগিলাখন নিজে আমি কৰি আমাৰ নিজৰ জীৱনটো ধ্বংস কৰিছোঁ। লগতে
আনৰো আমি জীৱনটো ধ্বংস কৰিছোঁ, কাৰণ ৰাস্তাটোতো আমাৰ আকলাই নহয় আৰু বেলেগৰো আছে। গতিকে সেই বেলেগো যে গাড়ী সেই ৰাস্তাটোতে যে আহি আছে সেইটো কথা আমি সিমান চিন্তা নকৰোঁ। আমি খালি নিজৰ যাব লাগে, নিজৰ কামটো হ'ব লাগে। কিছুমান গাড়ী অকস্মাত ৰখে দি কাৰণে ঘপকৈ দৰ্জাখন খুলি দিয়াৰ কাৰণে বেলেগ গাড়ী এখন জোৰত গুচি যায়, সেই গাড়ীখনে যাই কাৰণে সেই দৰ্জাখন খুন্দা মাৰি দিয়ে আৰু সেই গাড়ীখনত খুন্দা মাৰি দিয়াৰ লগে লগে কি হয়, এটা এক্সিডেণ্টৰ সৃষ্টি হয় আৰু এক্সিডেণ্টৰ সৃষ্টি হোৱাৰ লগে লগে এইটো আৰু এটা বহুত ভয়ংকৰ হয়। গতিকে ৰাইজ আপোনালোকক মই এইটোৰ কাৰণে কৈছোঁ যে এনেকুৱা মোৰ বহুত কেইদিন মোৰ চকুৰ আগত হৈছে আৰু গতিকে এই চকুৰ আগত হোৱাৰ কাৰণে মই আপোনালোকক সকলোকে কোৱা নাই, যিবিলাকে এইবিলাক কৰে সেইবিলাকক কৈছোঁ। যিবিলাকে গাড়ীবিলাক স্পীডত চলাই ক'ৰবাত কিবা জোত লগাই থাকে, এক্সিডেণ্ট কৰি থাকে, সেইবিলাক ল'ৰাক কৈছোঁ, চববিলাকক কোৱা নাই আৰু চব গাৰ্জেনক মই কোৱা নাই। যিবিলাক গাৰ্জেনৰ এইবিলাক হৈ থাকে সেইবিলাক আৰু ৰাতিৰ ক্ষেত্ৰত কৈছোঁ, ৰাতি বহুত গাড়ীৰে মই আপাৰ ডিপেৰ মাৰা দেখা নাই। যাৰ যেনেকৈ ইচ্ছা যাই আছে আৰু যাব লাগে, সোনকালতে কামটো হ'ব লাগে, নিজৰ কাম হ'ব লাগে, চালা এখন পৃথিৱীত আৰু কোনো নাই বুলি ভাবে আৰু বহুত মানুহ অহংকাৰ কৰে। অহংকাৰ কৰিব নালাগে, গাড়ীৰ ক্ষেত্ৰত অহংকাৰ নাই যে মই ভাল গাড়ী চলাওঁ, অমুক তমুক আপোনাৰ গাত দোষ, আপুনি মোক খুন্দা মাৰছি, এনাই তেনাই বহুত কথা আহি পৰে। গতিকে আমাৰ মই বহুত ক্ষেত্ৰত দেখা পাইছোঁ টাৰ্ণিং গেলাখনত বহুত ঘপকৈ ঘূৰে দিয়ে গাড়ী। এটা মস্ত টাৰ্ণিং, এই টাৰ্ণিং গেলাখনত মানুহে ঘপকৈ গাড়ীখন ঘূৰে দিয়াৰ কাৰণে মানুহৰ এক্সিডেণ্ট হয়। কিছুমান গাৰ্জেন আছে, ল'ৰা ছোৱালীয়ে যি বিচাৰে তাকে দিয়ে, গাড়ী খুজিছে গাড়ী দিছে, যি বিচাৰিছে তাকে দিছে। কিন্তু যিবিলাকে অলপমান ভাবি চিন্তি দিব লাগে, অলপ ভাবি চিন্তি কামবিলাক কৰিলে ভাল।